আজি মই গম নোপোৱাকৈ মানুহজনে এটা কাম কৰিলে জানেনে ঘপককৈ ইখন বাইক দি আকৌ এইখন বাইক লৈ আনিলে তাৰপিছত মোক তাৰপৰা ডিলাৰৰ পৰা ফোন কৰিছে যে মই বাইক এখন ল'লোঁ সেইটো বাৰু ভাল হ'ল নে মোকতো অন্ততঃ কৈ থৈ যাব লাগে ন তথাপি একো নাই এতিয়া অনাৰ পিছত জানো কিবা ক'ব পাৰি মোক যেতিয়া ফটোখন দিছে মই কৈছোঁ তেতিয়া যে মোৰ এইখন ভাল লগা নাই বেলেগ নতুন ডিজাইনৰখন লোৱা মতা মানুহটো হৈ সেইটো ভবা নাই যে এখন নতুন ডিজাইনৰ ল'ব লাগে মানুহতে এইটো চাইছে যে তেলৰ মাইলেজটো চাইছে যে যোনখনত কম খায় আৰু আগৰখন আছিলে হিৰো গ্লেমাৰ আছিলে মনটো খুবেই একদম বেয়া লাগিছে যিহেতু এইখন বাইককৈ ইমান দিন চলালে একদম 8 বছৰ হ'লতেন আগষ্টত এতিয়া 7 বছৰ চলি আছিলে সেইখন বাইকৰ সেইকাৰণে আৰু ইমান দূৰ ডিউটি যাব লাগে সেইটো কাৰণে এখন নতুন বাইকৰ প্ৰয়োজনো হয় সেইটো কাৰণে ঘপককৈ গৈ লৈ আনিলে মই বাৰু গম নাপালোঁ মই ডকুমেণ্টছ লৈ যাতে গম পাইছোঁ বাৰু যে আনিব চাগে হ'লে কৰিলে এনেও পাতি থকা হৈছিলে এনেও আলোচনা কৰা হৈছিলে বাৰু আনিম বুলি সেইটো কাৰণে এইখনকে ঘপককৈ লৈ আহিলে কেনেকুৱা লাগিলে জনাব মোৰ বাৰু ফটোতহে বেয়া লাগিছিলে এনেই কিন্তু ওচৰৰ পৰা ইমান বেয়া লগা নাই ধুনীয়াই লাগিছে আৰু এতিয়া অনাৰ পিছততো সেইবিলাক কৈ লাভ নাই আৰু সেইকাৰণে কিন্তু এটাই বেয়া লাগিছে মানে মোক নক'লে যে আনিম বুলি নহ'লে ময়ো গ'লোহেঁতেন ডিলাৰলৈ আশা এটা আছিলে যোৱা আৰু এইফালে আৰু এইখন আছিলে আগৰখন এতিয়া যিমানে ফূৰ্তি লাগিছে সিমানে দুখো লাগিছে আগৰখন বাইকলৈ বহুত মনত পৰিছে আৰু এইফালে পালোঁ এই হেলমেট দুটা LED হেলমেট সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ যদি ভাল পালে লাইক এটা কৰি দিব